নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আমি আলোচনা কৰিম চিটেটৰ বেষ্ট বুকছ কোনবোৰ হয় সেই বিষয়ে অলপ আলোচনা কৰিম। বহুতে সুধি থাকে চিটেটৰ কাৰণে বেষ্ট কিতাপ কোনটো হ'ব আৰু চিটেটত কি কি পঢ়িব সেই বিষয়ে আজি অলপ আলোচনা কৰিম। চিটেটৰ বেষ্ট বুকছৰ বিষয়ে আলোচনা কৰিবলৈ যোৱাৰ আগতে আমি প্ৰথমে চাই ল'ম চিটেটৰ পুৰা চিলেবাছখিনি ক'ত কি থাকিব। আমাৰ আহিবলগীয়া চিটেট হৈ আছে চিটেট 2026 আমাৰ ছেপ্টেম্বৰ মাহত হ'ব। টোটাল মাৰ্কছ থাকিব 150 আৰু আমি পৰীক্ষাৰ টাইম পাম 2 ঘণ্টা 30 মিনিট। চিটেটত আপোনালোকে সকলোৱে গমেই পায় ইয়াত টোটালি 5টা প্ৰশ্ন থাকে। ইয়াত ফাৰ্ষ্ট আহিব আমাৰ প্ৰথমে CDPত থাকিব আমাৰ 30 মাৰ্কছ। এইটোৰ কাৰণে আপোনালোকে কি পঢ়িব সেইটো মই অলপ পিছত ছাজেষ্ট কৰি আছোঁ। তাৰপিছত আছে আমাৰ মেথটো কম্পালচাৰি হয় চবৰে কাৰণে। মেথছত থাকিব 30 মাৰ্কছ। ইয়াৰ ভিতৰত আকৌ দুটা ভাগত ভাগ হৈ যাব। 15 নম্বৰ থাকিব আমাৰ কণ্টেণ্টত, অৰ্থাৎ মেথছৰ ভিতৰত যিবিলাক মেথছ আহে এভাৰেজ, পাৰ্চেণ্টেজ আৰু যিবোৰ মেথ থাকে চিটেটৰ চিলেবাছত সেইবোৰ। আৰু বাকী 15 নম্বৰ আহি যাব আমাৰ পেডালজিত আপোনালোকে গমেই পায় CDPৰ ওপৰত বেছ কৰি পেডালজি হয়। তাৰপিছত আহি যাব আমাৰ ইনভাইৰমেণ্টেল ছায়েন্স। ইয়াতো আমাৰ 30 মাৰ্কছ থাকিব। ইয়াতো আমাৰ 30 মাৰ্কছৰ আমাৰ দুটা ভাগ হৈ যাব। প্ৰথমটো থাকিব কণ্টেণ্ট আৰু দ্বিতীয়টো পেডাগজিকেল। প্ৰথম কণ্টেণ্টত কি থাকিব আমাৰ, এইটোৰ কাৰণে আপোনালোকে পঢ়িব NCERT চামাৰী ক্লাছ 3, 4 আৰু ক্লাছ 5। 3, 4, 5ৰ NCERT চামাৰী পঢ়িলে এইখিনি আপোনালোকৰ কভাৰ হৈ যাব। আৰু পেডালজিৰ কাৰণে CDP আপোনাক বহুখিনি হেল্প কৰিব। তাৰপিছত আছে আমাৰ লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 আপোনালোকে নিজৰ মন পচন্দ মতে ল'ব পাৰে। আমি যিহেতু অসমৰ ক্ষেত্ৰত আলোচনা কৰি আছোঁ, গতিকে আমি লেংগুৱেজ 1টো এছামিজ ধৰিলোঁ। যদি লেংগুৱেজ 1টো আমি এছামিজ ধৰোঁ, ইয়াত আপোনালোকৰ 30 মাৰ্কছ থাকিব। ছেম ইয়াতো আমাৰ লেংগুৱেজত থাকিব 15 নম্বৰ আৰু পেডাগজিকেল থাকিব 15 নম্বৰ। লেংগুৱেজৰ 15 নম্বৰৰ ভিতৰত আমাৰ কি থাকিব, ইয়াতে দুটা থাকিব, আনচেণ্ট পেছেজ থাকিব। এটা গদ্য এটা পদ্য হ'ব পাৰে, বা এটা গদ্য বা আৰু এটা পদ্য হ'ব পাৰে। আৰু তাৰপিছত থাকিব অসমীয়া ব্যাকৰণ বেছি নাথাকে, হায়েষ্ট মেক্সিমাম 3-4 নম্বৰহে থাকে অসমীয়া ব্যাকৰণৰ কুৱেশ্যন। আৰু যিখিনি পেডালজিকেল এইখিনি আপোনাক CDPয়ে বহুত পৰিমাণে সহায় কৰিব। তাৰপিছত আছে লেংগুৱেজ 2টো মই ইংলিছ লৈছোঁ। ইয়াতো 30 মাৰ্কছ আছে। ইয়াৰ ভিতৰতো ছেম, প্ৰথমত লেংগুৱেজ পৰ্চনত থাকিব 15 মাৰ্কছ। ইয়াতো ছেম থাকিব, হয় এটা গদ্য নহয় এটা পদ্য থাকিব। আৰু লেংগুৱেজ 2ৰ ক্ষেত্ৰত অলপ মানে হাৰ্ড হয় বস্তুবিলাক, গদ্য পদ্য যি থাকে। আৰু বাকী 15 মাৰ্কছত থাকিব পেডালজিকেল, ছেম বস্তু। এতিয়া আমি আলোচনা কৰিম, মই আগতে কৈ আছোঁ আজিৰ আমাৰ এইটো ভিডিঅ'ত বেষ্ট বুকছৰ বিষয়ে আলোচনা কৰিম। তো প্ৰথমে মই যিবিলাক কিতাপ ষ্টাডি কৰিছিলোঁ সেইবিলাক মই আপোনাক এবাৰ দেখাম। সেইবিলাক আপোনালোকে চাব পাৰে, মাৰ্কেটত বহুত ভাল ভাল কিতাপ আছে। প্ৰথমে আপোনালোকে এইটো চাব পাৰে CDPৰ কাৰণে ইনভিচিবল পাব্লিকেশ্যনৰ হয় চিটেট। আপোনালোকে কিতাপটো চাই লওক, ফ্ৰণ্ট পেজটো। এইটো ৰাইটাৰ হৈছে হিমাংশু সিং। তেওঁ CDPৰ কাৰণে বেষ্ট টিচাৰ হয় অল অভাৰ ইণ্ডিয়াত। ইয়াৰ আপোনালোকে চিলেবাছটো চাব পাৰে। CDP ধুনীয়াকৈ বৰ্ণনা কৰা আছে ইয়াত। গ্ৰ'থ ডেভেলপমেণ্টৰ পৰা অল ডিটেইলছ পাই যাব। চব CDPৰ যিমান টপিকছ আছে গোটেইখিনি এইটো বুকছত কভাৰ হৈ যাব, আপোনালোকে চাব পাৰে। মই এইটো কিতাপ ষ্টাডি কৰিছোঁ আৰু এইখন কিতাপৰ দাম হৈ আছে, দামটো বেছি নহয় চাগে, 399। এইখন কিতাপৰ দাম হৈ আছে 399। আপোনালোকে ফ্লিপকাৰ্ট আৰু এমেজনতো পাই যাব। বেষ্ট বুকছ হয় এইটো CDPৰ কাৰণে। এইটো গ'ল। তাৰপিছত মেথছৰ কাৰণে আপোনালোকে মেথ আৰু পেডালজি এইবিলাক পাই যাব যিকোনো ভাল এটা ইউটিউব চেনেল চালে। তাৰপিছত আহিছে আমাৰ ইনভাইৰমেণ্টেল ছায়েন্স। ইয়াতো 30 মাৰ্কছ। ইয়াৰ কাৰণে কি পঢ়িব, ইয়াৰ কাৰণে এইটো কিতাপ ল'ব পাৰে, ইউনিফক্স পাব্লিকেশ্যনৰ পৰ্যাবৰণ অধ্যয়ন। ইয়াতো পৰিৱেশৰ সকলো বস্তু খৰচি মাৰি আলোচনা কৰা আছে।
বহুত বেষ্ট কিতাপ হয় এইখন, মই এইখন ষ্টাডি কৰিছোঁ। কিতাপখনৰ ৰাইটাৰ হয় ডক্টৰ সাজেদ আলী, বহুত ভাল কিতাপ হয় এইখন, আপোনালোকে চাব পাৰে। ইয়াৰ দাম হৈ আছে, অলপ এইফালে দি ঘূৰাই দিওঁ, 449। বহুত ধুনীয়া কিতাপ হয় এইখন। পৰিৱেশৰ কাৰণে আপোনালোকে চব পাই যাব ইয়াত, যি আছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ A to Z ইয়াত আলোচনা হৈ যাব। বহুত ধুনীয়া কিতাপ হয় এইখন। আৰু আপোনালোকে আৰু এটা কথা, পৰিৱেশৰ কণ্টেণ্টৰ বাবে এইটো কিন্তু মাষ্ট বি NCERT চামাৰী ক্লাছ 3, 4, 5। তাৰপিছত আমি আহিলোঁ লেংগুৱেজটো ইংৰাজীৰ ক্ষেত্ৰত। ইংৰাজীৰ ক্ষেত্ৰত আপোনালোকে এইটো চাব পাৰে, অবজেক্টিভ ইংলিছ গ্ৰামাৰ। বহুত ধুনীয়া কিতাপ হয়, অল ইণ্ডিয়া বেচিছত এইখন কিতাপ বহুত পপুলাৰ, আৰিহান পাব্লিকেশ্যনৰ হয়। আৰু এইখন কিতাপৰ ৰাইটাৰ হৈছে SP বাক্সি। এইটো পঢ়িলে আশা কৰোঁ ইংলিছ গ্ৰামাৰত দুই এটা কুৱেশ্যন আহে আপোনালোকৰ চব কভাৰ হৈ যাব। বহুত ধুনীয়া কিতাপ হয়। এবাৰ চাই লওক ফ্ৰণ্ট পেজটো, এইয়া এইটো গ'ল। তাৰপিছত আপোনালোকে আৰিহানটোৰ এইটো ল'ব পাৰে, ছাকচেছ মাষ্টাৰ আছে, ভালে আছে। আপোনালোকে ধুনীয়াকৈ এইখন লৈ ষ্টাডি কৰিব পাৰে, প্ৰেক্টিছ কৰিব পাৰে। এইটো গ'ল আৰিহান্তৰ ছাকচেছ মাষ্টাৰ, পেপাৰ 1 পেপাৰ 2 দুটা কাৰণে পায়। এইটো আৰু এটা কিতাপ আৰিহান্তৰে, ছাকচেছ মাষ্টাৰ পেপাৰ 2 ক্লাছ 6 to 8 লৈকে। বহুত ভাল কিতাপ হয় এইখন। এতিয়া আহোঁ মষ্ট ইম্পৰ্টেণ্ট যিটো কথা, CTETৰ কাৰণে আমাৰ আগৰ বছৰৰ প্ৰশ্নপত্ৰবিলাকে যিবিলাক কুৱেশ্যন থাকে, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত হেল্প কৰে। আপোনালোকে নিজে প্ৰেক্টিছ কৰিব ঘৰত। এতিয়া এইখন হৈছে বেষ্ট কিতাপ। বেষ্ট বুলি মই কিয় কৈছোঁ, আজিকালি বজাৰত বহুত কিতাপ পোৱা যায় CTETৰ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, কিন্তু তাত ইমান ধুনীয়াকৈ আলোচনা কৰা নাই। আৰু বেছিভাগ কিতাপতে দুই এটা সৰু সুৰা ভুল থাকি যায়। ইয়াতো ভুল নথকা নহয়, কিন্তু খুব কম মিষ্টেক থাকে ইয়াত, বহুত ভাল হয়। আৰু গুপ্তা হয় ৰাইটাৰ, CTETৰ একদম ধুনীয়া কিতাপ এইখন। এইটো পেপাৰ 1ৰ কাৰণে হয়। চিলেবাছটো এবাৰ চাব পাৰে আপোনালোকে, চাই লওক এবাৰ। CTETৰ যিমানবিলাক CTET হৈছে 2011, 12, 13ৰ পৰা আৰম্ভ কৰি যিমানকেইটা CTET হৈছে, ধুনীয়াকৈ ইয়াত কুৱেশ্যনবিলাক পাই যাব আপোনালোকে। প্ৰেক্টিছ ছেট, আপোনালোকে ঘৰতে প্ৰেক্টিছ কৰিব। বহুত ধুনীয়া কিতাপ হয়। মইতো ইয়াৰ পৰা প্ৰেক্টিছ কৰিছোঁ, আপোনালোকে চাব পাৰে। আপোনালোকে যেতিয়া নিজে প্ৰেক্টিছ কৰিব, নিজে চাব যে মই কিমান ইম্প্ৰুভ কৰিব পাৰিলোঁ। বহুত ভাল কিতাপ হয় এইখন, এবাৰ চাই লওঁ। এইটো পেপাৰ 1ৰ কাৰণে অনলি প্ৰেক্টিছ ছেট। এতিয়া আহোঁ আমি পেপাৰ 2ৰ কাৰণে। পেপাৰ 2ৰ কাৰণে এইখন ল'ব পাৰে। এইখনো এই R গুপ্তা CTET, বহুত ধুনীয়া কিতাপ হয় প্ৰেক্টিছৰ কাৰণে। আপোনালোকে CTETৰ যিবিলাকে দিছে তেওঁলোকে গম পায়। আপোনালোকে চাব যে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন বহুত ৰিপিট হৈ থাকে। এইখন বহুত ধুনীয়া কিতাপ, আপোনালোকে চাব পাৰে। ইয়াৰ চিলেবাছ ধুনীয়াকৈ দিয়া আছে। 2011ৰ পৰা যিমানবিলাক CTETৰ এক্সাম হৈছে চব কুৱেশ্যন ইয়াত পাই যাব আৰু প্ৰেক্টিছ কৰিব পাৰিব। এইবিলাকৰ প্ৰাইচ কিমান আছিল, এইটো প্ৰাইচ আছে, আপোনালোকে চাব পাৰিছেনে নাই। প্ৰাইচটো আছিল 360, আপোনালোকে এবাৰ চাই লওক, 360। বহুত ধুনীয়া কিতাপ হয়, মাৰ্কেটত পাই যাব। এয়া কিতাপখনৰ বেক কভাৰ। এতিয়া আহোঁ আমি মূল বিষয়লৈ। যদি আপোনালোকে CTET ধুনীয়া এটা মাৰ্কছ লৈ পাছ কৰিব বিচাৰে, ধৰক 110 বা 115, 120 মাৰ্কছ পাব বিচাৰে, তেতিয়াহ'লে আপোনালোকে ভালকৈ মই যিখিনি কৈছোঁ সেইখিনি কথা ভালকৈ ফ'ল' কৰক আৰু নিজে অলপ পঢ়ক। তেতিয়া চাব মই কোৱাখিনি কথাখিনি কেনেকৈ মিলি গৈছে। আপোনালোকে মষ্টলি আপোনালোকৰ CDP-টো ভাল কৰিব। CDP-টো আপোনালোকে যেতিয়া এটা কনচেপ্ট বিল্ড কৰিব পাৰিব, তেতিয়াহে আপোনালোকৰ ছাকচেছ হ'ব। মেইনটো হৈছে CDP-ৰ কনচেপ্ট। আপোনালোকৰ যেতিয়া কনচেপ্টটো আহি যাব, তেতিয়া ইয়াৰ পেথলজিকেল 15 মাৰ্কছ, ইয়াৰ 15, ইয়াৰ 15, ইয়াৰ 15, এইখিনি মাৰ্কছ আপোনালোকে ইজি পাই যাব। আৰু বাকী যিবিলাক সৰু সৰু আছে এইবিলাক আপোনালোকে পাব। আৰু NCERT চামাৰীটো মাষ্ট বি, এইখিনি চাব। আনচেন পেছেজ ঘৰত প্ৰেক্টিছ কৰিব। তো আজিলৈকে ইমানতে এৰিছোঁ। আপোনালোকে যদি আৰু কিবা লাগে ভিডিঅ'টোৰ তলত কমেণ্ট কৰি জনাব। আৰু CTETৰ কাৰণে মই যিমান পাৰোঁ আপোনালোকক কণ্টেণ্ট দিবলৈ চেষ্টা কৰিম। থেংক ইউ।